এটা কথা শুনিব বিচাৰিছোঁ ইমান এটা মহত্ব থকা থান হয় তাৰ বিষয়ে চৰকাৰে অলপ চকু দিয়া নাইনে আপোনাৰ মই তেতিয়া এইভাগলৈ অহা নাই মই বহুত সৰু তেনেকুৱাতে এগৰাকী ভিডিঅ' আছিলে তেখেতৰ নাম মই মানে টাইটেলটো পাহৰিলোঁ বন্তি তেখেতৰ ডাঙৰ দুৰ্ঘটনা এটাও হৈছিলে আপোনাৰ অফিচৰ ভিতৰতে তেখেতৰ সময়তে আপোনাৰ ইয়ালৈ এটা অনুদান আহিছিলে ব্লকৰ ফালৰ পৰা কিন্তু আপোনাৰ যিমানখিনি হ'ব লাগিছিল সেই তিমানখিনি হৈ নুঠিলে ঠিকাদাৰৰ আণ্ডাৰত কামটো হৈছিলে তো তেনেকৈ থাকিলে তাৰ পিছৰ পৰা আপোনাৰ ইয়ালৈ আৰু কোনো চৰকাৰী অনুদান ৰাজকীয় অনুদান একো অহা নাই তেনেকৈ মোৰ অলপ দিনৰ আগতে ভিডিঅ' ছাৰো আহিছিলে আমাৰ ইয়াৰ ঘোঁৰামাৰী ব্লক পৰে ব্লকৰ ভিডিঅ' আহিছিলে ভিডিঅ' ছাৰৰ লগতো তেওঁলোকেও কি দৰকাৰ ইয়াত সেইবিলাক বস্তু কিবা কিবি লিখি লৈ গৈছে তো তেওঁ মই তেতিয়া কৈছিলোঁ যে আপুনি বাকীটো বহুত আহিছে কেইবাবাৰো আহি পেলাইতো এতিয়ালৈকে একো হোৱা নাই আপুনি যদি থাকাত কৰিব পাৰে খুব ভাল হ'ব তেখেতে কৈ গৈছে যে আপোনাৰ মই যিমান পাৰোঁ চেষ্টা কৰিম আমি দেখা পাইছোঁ আপোনাৰ আহোঁতে যাওঁতে ভক্তগণৰ বহুতো ভক্ত আহে অসমৰ মোৰ ইয়াত আপোনাৰ ধৰক ভোগ ঘৰ এটাৰ বহুতেই প্ৰয়োজন আপোনাৰ ৰাস্তাটো হোৱা নাই ৰাস্তাটো এতিয়া আপোনাৰ ধৰক সকলোতে হ'ল এনেকুৱা জেগাই নাই ক'তোতে নোহোৱা জেগা গাঁৱে ভূঞে সকলোতে হৈছে কিন্তু এতিয়া আমাৰ এই সত্ৰভাগলৈ বহুত দূৰৰ পৰা যাত্ৰী আহে এতিয়ালৈকে আপোনাৰ সেই ৰাস্তা ভাগ হোৱা নাই আৰু আপোনাৰ অলপ দিনৰ আগতে শুনিছিলোঁ বোলে যোৱা বছৰে ৰাস্তাটো আহিছিলে বুলিও মই বৰ বিশেষ মোক ইয়াত আহি কৈ যোৱা কথাহে যে আহিছিলে কিন্তু কিবা মানে এইটো ৰাস্তা হ'ব নালাগে বুলিও কোনোবাই কমপ্লেইন কৰিছে বা তেনেকুৱা কিবা কিবি কথাও তেনেকুৱা শুনিছোঁ মই তেনেকৈ শুনিহে আছোঁ এতিয়া বহুতে কয় আপোনাৰ হোৱাগৈ নাই আৰু বহুতে কয় আপুনি অমুকলৈ যাওক তমুকলৈ যাওক মই সেইটো কৰা নাই মই নাযাওঁ বুলি থিৰাং কৰি থৈছোঁ যে মই নাযাওঁ ক'তোতে যেনে প্ৰভু যেনেকৈ আছে তেনেকৈ থাকিব কলিয়াও খাই যেনেকৈ আছে তেনেকৈ চলি আছে 1601 পৰা যেতিয়া তেওঁ থিয় হৈ আছে তেতিয়াহ'লে আৰু বহু 100 বছৰ তেওঁ থিয় হৈ থাকিব 1601 পৰা হয় তেতিয়া আপোনাৰ এইভাগ কেতিয়াও বহি নাযায় কেতিয়াও কাৰণ যিহেতু ভক্তগণ আছে ভক্তগণৰ কাৰণেই তেওঁ ইয়াৰ আজি এনেকৈ আছে আপোনাৰ আমাৰ ইয়াত আপোনাৰ খুব জাকজমকতা নাই অতি জাগৃত জেগা অতি জাগৃত আৰু আপোনাৰ ইয়াত আপোনাৰ আহিলে আপোনাৰ মানে আপোনাৰ দুটা বস্তু মানে আপুনি দুটা বস্তু নেদেখা নাপাব পাৰে যে খুব মাৰ্বল পাথৰ টাইলছ মাৰ্বল হোৱা নাই কিন্তু আপোনাৰ আপুনি ইয়াত যিটো পাব লাগে মনৰ সন্তুষ্টি সেইটো আপুনি ইয়াত নিশ্চয় পাব তেজপুৰৰ বালিপাৰাৰ উদমাৰী পঞ্চায়তৰ অৱস্থিত শৰণী নদীৰ পাৰত থকা এইখন কলীয়া গোসাঁই থান এতিয়া জনাব পাৰিছোঁ ইতিমধ্যে ক্ষুদ্ৰতম প্ৰয়াস আমাৰ এয়া যে সৰু সৰু কথাবিলাক আমি নজনা কথাবিলাক আজি বাপজনাৰ পৰা আমি জানিব পাৰিছোঁ গদাপানী ৰজা ইয়াত আশ্ৰয় লৈছিলে গদাপানী ৰজা হয় আমি শুনি আছিলোঁ আপোনাক শুনিমকৈ ভাবি আছিলোঁ যে গদাপানী ৰজাই ইয়াত আশ্ৰয় লৈছিলে যেতিয়া পলাতক অৱস্থাত আছিলে তেখেত আশ্ৰয় লওঁতে তেখেতে আহি পেলাই আপোনাৰ লগ পাইছিলে ভাত নোখোৱা দিওক মাধৱানন্দ দেউকে যোনে প্ৰতিষ্ঠা কৰিছে তেখেতক লগ পাইছিলে সেইটো সময়ত তেখেত আছিলে তেখেত থকাৰ সময়তে তেখেতক যেতিয়া লগ পাইছিলে তেতিয়া তেখেত প্ৰথমে তেওঁ ওচৰ চপা নাছিলে তেওঁ ভাবিছিলে যে সেইটো চোৰাংচোৱা বুলিয়ে পিছত গম পালে যে তেখেত ধাৰ্মিক ব্যক্তি তাৰপিছত তেখেত আহি পেলাই ওচৰ চাপতেই তেখেতে গম পালে যে এয়া গদাপানী ৰজা তেওঁতো ছদ্মবেশত আছে কিন্তু তথাপি তেওঁ চিনি পালে যে এয়া গদাপানী তেতিয়া তেওঁ ক'লে যে তুমি তেওঁক আশ্ৰয় দিলে দি পেলাই তেওঁক ক'লে যে তুমি ভয় নকৰিবা চিন্তা কৰিব নালাগে তোমাৰ অমুক মাহৰ অমুক বাৰে অমুক মাহত তুমি তোমাৰ ৰাজ্য ঘূৰাই পাবা তেতিয়া ৰজাই কৈছিলে যে আপোনাৰ বাক্যত যদি মই ৰাজ্য ঘূৰাই পাওঁ তেতিয়াহ'লে মই আপোনাক আধা ৰাজ্য দিম ভাত নোখোৱা দেৱে জানিছিলে যে তেখেত গদাপানী হয় আৰু তেখেত পলাতক অৱস্থাত ইয়াত উপস্থিত হৈছিলে আৰু ভাত নোখোৱা দেওক লগ পাইছিলে আৰু গদাপানীয়ে ইয়াত এৰি থোৱা কিবা গদাপানী ৰজাই তেতিয়া আপোনাৰ তেখেতক কৈ গৈছিলে যে যদি আপোনাৰ বাক্যত ৰাজ্য ঘূৰাই পাওঁ তেতিয়াহ'লে আপোনাক মই আধা ৰাজ্য দিম বুলি তেখেতক কৈ গৈছিলে তাৰপিছত যেতিয়া তেখেতৰ বাক্যমতে তেখেতে ৰাজ্য ঘূৰাই পাইছিলে ঘূৰাই পাই পেলাই যেতিয়া ৰাজ্যত আপোনাৰ তেখেতে আসনত বহিবলৈ লওঁতে তেখেতৰ মনত পৰিছিলে তাৰপিছত তেখেতে গোসাঁইক লৈ গৈছিলে গোসাঁইক লৈ গৈ পেলাই গোসাঁইক আধা ৰাজ্য দিছিলে
যে আপুনি আধা ৰাজ্য ল'ব লাগে। তেতিয়া গোঁসাই কৈছিলে যে মই আধা ৰাজ্য লৈ কৰিম কি, মোক আধা ৰাজ্য নালাগে, ৰাজ্যৰ মোৰ প্ৰয়োজন নাই। তো আপুনি মোৰ য'ত সত্ৰ তাতে মোক সত্ৰত মাটি দিয়ক। ইয়াত ৰজা দিনৰ গদাপাণি ৰজাই এঢোল তেখেতক মাটি দিছিলে। এঢোল মাটি মানে আপুনি বুজি পাইছেনে নাই? আপোনাৰ এঢোল মাটি মানে আপোনাৰ ৰজাৰ দিনত তেনেকৈ দিছিলে যে ঢোল বজাই পেলাই, ঢোলৰ শব্দ যলৈকে যাব তলৈকে সীমা, গম পাইছেনে? সেই হিচাপত আপোনাৰ চাগে আপোনাৰ বালিপাৰা চালিপাৰা পাৰ হৈ গৈছিলে চাগে তেতিয়া টাইমত। তেতিয়া টাইমত তেনেকৈ লগোৱা তেওঁলোকে ৰাখি থয় আপোনাৰ চাৰিওফালে, লগোৱাই শেষ যলৈকে শুনা পায় তলৈকে সীমা হয়। এইভাগ হ'ল শয্যাঘৰ, কি খৰমঘৰ, এইভাগ আপোনাৰ শয্যাঘৰ, আৰু সেইভাগ আমি দৌল বুলি কোৱা হয়, য'ত আপোনাক মই ক'লোঁ যে তেখেতৰ অন্তৰ্ধান হোৱাৰ পিছত তেখেতৰ বস্তুখিনি এটা হেৰি কৰি থোৱা আছে। এই যে মই যে ক'লোঁ আপোনাক চাৰিভাগ শৰণীয়া নদী, এই চাৰিভাগ শৰণীয়া নদী হৈ গ'ল, এভাগ হ'ল ভৰলী, এভাগ হ'ল মানচিৰি, এভাগ হ'ল আপোনাৰ জৰাখৰ, এভাগ হ'ল কালিন্দী। এই চাৰিভাগ নদী একেলগে নহয়, ভৰলীটো পাৰ হৈ আহিলে এয়া হ'ল মানচিৰি, ইয়াৰ পিছত আপুনি জৰাখৰ পাব, তাৰপিছত কালিন্দী পাব একেলগে, গম পাইছেনে? এই চাৰিভাগ ছোৱালী নদী, সেইটো কাৰণে তেওঁলোকে ছোৱালীৰ ৰূপতেই শৰণ ল'ব আহিছিলে, কিন্তু তেখেতেতো চিনি পালেই তেওঁলোক নদী বুলি। তেতিয়া তেওঁলোকে ক'লে যে তোমালোকে ছোৱালীৰটো শৰণ নহয়, তো সেইটো কাৰণে তোমালোকে নদী ৰূপে শৰণ ল'বলৈ আহিবা, নদী ৰূপে মূৰত শৰণ ল'বা। তেওঁলোকে নদী ৰূপে শৰণ লৈছিলে তেখেতৰ ওচৰত। তেখেতৰ মানচিৰি নদী কয় এইখন, এইভাগ মানচিৰি। শৰণীয়া নদী এইভাগ মানচিৰি, ভৰলী, আৰু ইয়াত আপুনি ইয়াৰ পৰা অকণ বালিপাৰা চেণ্টাৰ পৰা আগত যিখন জৰাখৰ বুলি কয়, জৰাখৰ তাৰ বালিপাৰা চেণ্টাৰ পাৰ কৰি পেলাই আগলৈ সেইখন এতিয়া মৰি গ'ল, মানে বন্ধ হৈ গ'ল নে তেনেকুৱা হৈছে, সেইখন কালিন্দী বুলি কয়। এই চাৰিভাগ নদী এই কলীয়া গোঁসাই শৰণীয়া নদী। হয়, বাপজনক আমি সেৱা নিবেদি তেখেতৰ পৰা আমি বহুত কথাই আজি জানিলোঁ। ইতিমধ্যে আপোনালোকে জানিছে যে ইয়াত গদাপাণি উপস্থিত হৈছিলে যেতিয়া পলাতক অৱস্থাত আছিলে। গদাপাণি নিজৰ ৰাজ্য পলাই আছিলে তেখেত এইখন জেগাতে উপস্থিত হৈছিলে, ভাত নোখোৱা দেউক লগ পাইছিলে। এয়াই হৈছে গদাপাণি লুকাই থকা এখন হাবি। গতিকে বহুত বহুত ধন্যবাদ আপোনালৈ, আকৌ আহিম আমি লগ পাম। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।